And how many days will it take till he knows that too many people have died? আজি আমি আলোচনা কৰিব ওলাইছো ফাৰ্মাসী অফ দ্য ৱৰ্ল্ড বুলি কোৱা ভাৰতৰ এবিধ দৰৱৰ বিষয়ে যিয়ে বছৰে বছৰে শিশুৰ মৃত্যুৰ কাৰণ হৈ পৰিছে। কল্পনা কৰকচোন, কোনোবা মহাদেশৰ অচিন কোন এটাত মাক দেউতাকৰ বুকুৰ মাজত শুই থকা শিশুটোৰ কাষত ৰাতি মাক দেউতাক হাৰভাই উঠিছিল। ৰাতিৰ নিস্তব্ধতাক পেৰি উঠা মৰমৰ শিশুটিৰ কাহৰ শব্দই তেওঁলোকক ব্যতিব্যস্ত কৰি তুলিছিল। মিঠা সোৱাদৰ শিশুৰ বাবে নিৰাপদ বুলি জনা চিৰাপ চামুচেৰে শিশুটিক খুৱাই দিছে। ইয়াকে বিশ্বাস কৰি যে দৰৱটোৱে শিশুটোক আৰাম দিছে, কিন্তু আচলতে তেওঁলোকে শিশুটিৰ মুখত ঢালি দিছে এবিধ তৰল গৰল, যিয়ে মৰমৰ শিশুটিক পলে পলে মৃত্যু পথৰ যাত্ৰী কৰি তুলিছে। এইটোৱে হৈছে সত্য উন্মোচিত হোৱা এটা মৃত্যু শীতল বাস্তৱ। বিশ্ব স্বাস্থ্য সেৱাৰ ফাৰ্মাসী অফ দ্য ৱৰ্ল্ড ভাৰতৰ বাবে এটা কলা দাগ, যাক হাজাৰবাৰ ধৰিও চাফা নহয়। 2025 চনৰ আগষ্ট মাহৰ ফালে আৰু ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে মধ্যপ্ৰদেশৰ চিগুৱাৰা জিলাত 5 বছৰৰ তলৰ কেইবাটাও শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। ইহঁতৰ লক্ষণ বমি, পেচাব নোহোৱা আৰু বিকল হোৱা। স্থানীয় চিকিৎসালয়সমূহ ভৰি পৰিব ধৰিলে। ছেপ্টেম্বৰৰ শেষলৈকে 6টা শিশুৰ মৃত্যু হৈছিল। বিপৰ্যস্ত পৰিয়ালবোৰেও একেটা ক্ৰমকে বৰ্ণনা কৰিছিল। মৃদু চৰ্দি বা কাহ এটা ভয়ানক কিবাহলৈ পৰিণত হৈছিল। আন ৰাজ্যত, বিশেষকৈ ৰাজস্থানত একেধৰণৰ বেমাৰৰ উত্থান হ'বলৈ ধৰিলে। কাহৰ চিৰাপ দিয়া শিশুৰ অৱস্থা দ্ৰুতগতিত অৱনতি ঘটিবলৈ ধৰিলে। বিষয়া আৰু চিকিৎসকসকলে সন্দেহ কৰিবলৈ ধৰিলে যে এইটো কোনো সাধাৰণ প্ৰাদুৰ্ভাৱ নহয়। তদন্ত গভীৰ হোৱাৰ লগে লগে চিকিৎসক আৰু স্বাস্থ্য কৰ্তৃপক্ষই এটা পেটাৰ্ণ লক্ষ্য কৰিলে। প্ৰায় সকলো ভুক্তভোগীকে আন কিছুমানৰ লগতে এটা বিশেষ কাহৰ চিৰাপ দিয়া হৈছিল, কলড্ৰিফ। পৰীক্ষাগাৰৰ পৰীক্ষাত এটা ভয়ংকৰ সত্যৰ কথা পোহৰলৈ আহিছে। চিৰাপটোত আছিল ডাইথিলিন গ্লাইকল (DEG), উদ্যোগত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ, মানুহৰ বাবে বিষ। টাইমছ অফ ইণ্ডিয়াৰ বাতৰি এটা অনুসৰি নমুনাত প্ৰায় 48.6% ৱেইট পাৰ ভলিউম আছিল ডাইথিলিন গ্লাইকল, যিটো যিকোনো অনুমোদিত সীমাতকৈ বহু বেছি ওপৰত আছিল। ডাইথিলিন গ্লাইকল গ্ৰহণ কৰিলে শিশুৰ বৃক্কৰ ক্ষতি হ'ব পাৰে, মগজুৰ ক্ষতি হ'ব পাৰে, বিশেষকৈ শিশুৰ ক্ষেত্ৰত, যাৰ কোমল শৰীৰে তেওঁলোকক বহুত বেছি দুৰ্বল কৰি তোলে। মগজু আৰু বৃক্কত অক্সেলিক এচিড নামৰ ৰাসায়নিক বিধৰ ক্ৰিষ্টেল গঢ়ি তোলে আৰু মানুহক পলে পলে মৃত্যুলৈ আগবঢ়াই লৈ যায়। ৰয়টাৰৰ মতে অক্টোবৰৰ আৰম্ভণিলৈকে মধ্যপ্ৰদেশত নিশ্চিত মৃত্যুৰ সংখ্যা 17টালৈ আছিল। প্ৰতিটো ক্ষেত্ৰতে এটা দুখজনক ঘটনাক্ৰম হৈছিল। এটা শিশুক কাহ আৰু চৰ্দিৰ চিকিৎসা কৰা হৈছিল, তাৰ পিছত বমি হৈছিল, তাৰ পিছত বিকল হৈছিল আৰু তাৰ পিছত ডায়েলিচিছ কৰাৰ মৃত্যুৰ পৰা বচোৱাৰ চেষ্টা কৰা হৈছিল। আৰু দুখৰ বিষয় যে বহু ক্ষেত্ৰতে মৃত্যু শেষ অৱস্থা হৈছিল। পৰিয়ালবোৰে কৈছিল, মাটি বিক্ৰী কৰা, সামগ্ৰী বন্ধ কৰি ৰখা, ধন ধৰাই লোৱা, সময়ৰ বিৰুদ্ধে দৌৰ আৰু শেষত আপোনজনক হেৰুৱাই পেলোৱাৰ কথা। কিছুমানে কয় যে তেওঁলোকে বিশ্বাস কৰিছিল যে চিৰাপটো নিৰাপদ, যিদৰে ফাৰ্মাচীত বিক্ৰী হোৱা যিকোনো ঔষধেই নিৰাপদ বুলি আশা কৰা হয়। এনে ঘটনা এইবাৰেই প্ৰথম হৈছিলনে? অক্টোবৰ 2022 চন আফ্ৰিকাৰ আটাইতকৈ সৰু দেশখন সাক্ষী হৈ পৰিছিল এটা কল্পনাতীত দুঃস্বপ্নৰ। গাম্বিয়াৰ কেইবাডজন শিশু ৰহস্যজনকভাৱে অসুস্থ হৈ পৰিছিল। তেওঁলোকৰ বিকল হৈ পৰিছিল। এজনকৈ 300 শিশু আক্ৰান্ত হৈছিল। ডাক্তৰসকলৰ মাজত ৰোৱা লাগিছিল। লাহে লাহে হস্পিটেলত মৃত্যুৰ হাৰ বাঢ়িব ধৰিছিল। 70জনকৈ শিশুৰ মৃত্যু হৈছিল। ডাক্তৰসকলে বিচাৰি পাইছিল যে ইয়াৰ বাবে দায়ী হ'ল প্ৰমেথাজিন, অফেক্সামেলিন, মেকফ, মেগ্ৰিপ এনকোল্ড আদি কেইটামান কাহৰ দৰৱ। 2022 চনৰ শীতকালত উজবেকিস্তানত মৃত্যুৱে কিৰিলি পাৰিছিল। মেৰিয়ান বায়'টেক নামৰ ভাৰতৰ কোম্পানীটোৱে নিৰ্মাণ কৰা ডক-1 মেক্স গ্ৰহণ কৰি 68টা শিশুৰ মৃত্যু হয় বুলি উজবেকিস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে জনাইছিল। 2019 চনৰ ডিচেম্বৰৰ পৰা 2020 চনৰ জানুৱাৰী মাহৰ ভিতৰত জম্মু অঞ্চলত কমেও 12টা শিশুৰ কলবেষ্ট PC নামৰ কাহৰ চিৰাপ সেৱন কৰি মৃত্যু হৈছিল।
2023 চনত কেমেৰুনত নেচাৰ কল ব্ৰেণ্ডৰ চিৰাপত কমেও 12টা শিশুৰ মৃত্যু হোৱাটো নিশ্চিত, যদিও স্থানীয় স্বাস্থ্যকৰ্মীসকলে আশংকা কৰিছে যে এই সংখ্যা বহুত বেছি আছিল। 2024 চনত শ্ৰীলংকাত একে ঘটনা হৈছিল। আপোনালোকে জানিলে যে এই সকলোবোৰ মৃত্যুৰ কাৰণ আছিল ভাৰতত নিৰ্মিত কাহৰ দৰৱ। বিশ্বৰ ফাৰ্মাচী বুলি প্ৰশংসিত ভাৰতলৈ হঠাৎ বিশ্ববাসী সন্দিহান হৈ পৰিল। আচৰিত ধৰণৰ ত্ৰুটিৰ কথা পোহৰলৈ আহিব ধৰিলে। চিৰাপ বনাবলৈ ঔষধৰ বাবে এটা দ্ৰাৱক বা চলভেণ্টৰ প্ৰয়োজন হয়। সাধাৰণতে নিৰাপদ বুলি ভবা ঔষধ গ্ৰেডৰ গ্লিচাৰিন ব্যৱহাৰ হয়, কিন্তু ই ব্যয়বহুল। কিছুমান যোগানকাৰীয়ে ইয়াৰ ঠাইত সস্তা ঔদ্যোগিক গ্ৰেডৰ বিকল্প ব্যৱহাৰ কৰে, যিবোৰ প্ৰায়ে ডাইথিলিন গ্লাইকল বা ইথিলিন গ্লাইকলৰ দ্বাৰা দূষিত ৰখা হয়। পৰিদৰ্শন কৰা 1/3তকৈ অধিক কাৰখানা বন্ধ কৰিবলগীয়া হ'ল। লেতেৰা লেব, পৰীক্ষা নোহোৱা আৰু খৰচ কমাবলৈ দূষিত দ্ৰাৱক ব্যৱহাৰৰ ফলত শিশুৰ জীৱন ক্ষতি হৈছিল। এই ঘটনাবোৰ সঘনাই হ'ব ধৰিছে। প্ৰতিবাৰেই অনুসন্ধান হয়, কেইটামান দৰৱ নিৰ্মাণকাৰী সংস্থা বন্ধ হয়, আকৌ বেলেগ এটাৰ দ্বাৰা একেই ঘটনা ঘটিত হয়। বৰ্তমানো অনুসন্ধান হৈ আছে, হয়তো কাবাক দোষী পাব, কিন্তু কোনে ইয়াৰ দায়িত্ব ল'ব যে আগলৈ এনে ঘটনা দুনাই নহ'ব? তাৰ বাবে হয়তো ৰাইজেই চৰকাৰৰ ওপৰত চাপ সৃষ্টি কৰিব লাগিব। ইউৰোপ, আমেৰিকাত ভাৰতৰ দৰৱ নিৰ্মাণকাৰী বহু কোম্পানীক জৰিমনা ব্লেকলিষ্টেড কৰা হয়, কিন্তু ভাৰতত ৰেগুলেটৰী অথৰিটি হওক বা চৰকাৰেই হওক, আজিকালি বিক্ৰীৰ বাবে ঘূৰি ফুৰা এজেণ্টৰ গিফ্টৰ বাবেই হওক বা ডাক্তৰেই যধে মধে লিখা দৰৱৰ ফলত ভাৰতত এনে ঘটনা সংঘটিত হৈ আছে আৰু সাধাৰণ ৰাইজৰ ওপৰতে মাৰমাৰ কৰিছে। ৰাইজ সাৱধান হওক। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিজন ভুক্তভোগীৰ পৰিয়ালৰ বাবে 4 লাখ এক্সগ্ৰেছিয়া ক্ষতিপূৰণ ঘোষণা কৰে, কিন্তু বহু পৰিয়ালৰ বাবে কোনো পৰিমাণৰ ধনে সন্তানক ঘূৰাই আনিব নোৱাৰে। তেওঁলোকে দাবী কৰে সেয়া হ'ল স্বচ্ছতা, জবাবদিহিতা আৰু ব্যৱস্থাত সংস্কাৰ, যাতে এনে ট্ৰেজেডি কেতিয়াও পুনৰাবৃত্তি নহয়। কি সলনি হ'ব লাগিব? কেঁচামালৰ উৎস আৰু ইয়াৰ উৎপাদন প্ৰটকল কঠোৰ তদাৰক কৰিব লাগিব। নিয়মীয়া, নিৰপেক্ষ আৰু তৃতীয় পক্ষৰ দ্বাৰা ড্ৰাগছৰ পৰীক্ষা কৰিব লাগিব। অনিয়ম দেখা দিলে দ্ৰুত নিয়ন্ত্ৰণমূলক ব্যৱস্থা ল'ব লাগিব। বিশেষকৈ শিশুৰ ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত জনসচেতনতা আৰু সতৰ্কতা সেইবোৰ চৰকাৰে বিয়পাব লাগিব। হেৰুৱা সেই শিশুসকলৰ স্মৃতিত ভাৰতে নিজৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিব লাগিব যে শিশুৰ ওঠত উপনীত হোৱা প্ৰতিটো ঔষধ নিৰাপদ। আমি এই কাহিনী কেৱল খুব কৰিবলৈ কোৱা নাই, আমি আশা কৰোঁ যাতে পৰৱৰ্তী প্ৰজন্মই পুনৰ চিকিৎসা বিজ্ঞানৰ ওপৰত বিশ্বাস ৰাখে।